মথুৰা ইয়াতে আছে আমাৰ টিকট ৰাতিৰ বাবে ভিতৰত দেখিছে একেবাৰে সাজু মঞ্চ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ গড়মূৰ সৰুকে সত্ৰ মাজুলী 1960 চনতে স্থাপিত এয়া হৈছে মঞ্চ সুন্দৰকৈ শাৰী পাতি চকী পৰা আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত দেখাবলৈ গৈ আছো মাজুলী ৰাস আমি সপৰিয়ালে আহি ৰাতিপুৱা মাজুলী পাওঁ মাজুলীত মোৰ এয়া দ্বিতীয় ভ্ৰমণ কিন্তু এইবাৰ মাজুলীলৈ ৰাস চাম বুলিহে আহিছো এয়া সন্মুখত দেখিবলৈ পাইছে গড়মূৰ সত্ৰ কি সুন্দৰ পৰিৱেশ সত্ৰত আহি মোৰ খুবেই ভাল লাগিল ইয়াতে আমি সেৱা লওঁ এতিয়া ইয়াৰ পৰা ওলাও আমি অন্য এখন সত্ৰৰ ফালে গৈ আছো এতিয়া আহিলো উত্তৰ কমলাবাৰী সত্ৰ ইয়াতে এটা মুকলি প্ৰেক্ষাগৃহ আছে য'ত বিনা পইচাত তেওঁলোকে নাট মঞ্চস্থ কৰে শ্ৰীকৃষ্ণৰ লীলাবিলাক তেওঁলোকে দেখুৱায় জন্মৰ পৰা আদি কৰি আৰম্ভণি আৰু পিছফাল দেখিছে এখন নাও এইখন নাও চাগে নাটকৰ সময়ত ব্যৱহাৰ কৰা হয় তলত চকা লগোৱা আছে এইখন ইয়াতে LED স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে যিখিনি মানুহ বহুত ভিৰ হয় আৰু যিখিনি মানুহে সন্মুখৰ পৰা দেখা নাপায় তেওঁলোকক হয়তো এইখন স্ক্ৰীনত দেখাৰ ব্যৱস্থা কৰিছে প্ৰতিখন সত্ৰতে দেখিবলৈ পাব জুবিন দা আৰু ভূপেন দাৰ শ্ৰদ্ধাঞ্জলি দুয়োগৰাকী মহান ব্যক্তি অসম সন্তান উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰিলোঁ সেৱা ল'লোঁ ইয়াতে এয়া হৈছে ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ কমলাবাৰী ঘাট ফেৰী একেবাৰে সাজু হৈছে 3:30 বজাত টাইম আছে 3:30 বজাত যাব এৰিব কিন্তু আমি এইফালে নাযাওঁ আমাৰ এই ট্ৰেইনেৰেহে যাম আহিলোঁ এতিয়া ভাওনা চাবলৈ ইয়াতে তেওঁলোকে 9 মান বজাত আৰম্ভ হ'ব বুলি কৈছে টিকট লোৱা হৈছে 600 টকা এটা টিকটত ইয়াতে নাটকবিলাক অলপ দেৰিকৈ আৰম্ভ হয় পৰিৱেশটো ধুনীয়া মোৰ পিছফাল দেখিছে লাইটবিলাক ভিতৰত প্ৰৱেশ কৰিলোঁ আসন গ্ৰহণ কৰিলোঁ খুব গোটেই ওচৰৰ পৰা নহয় 3-4 লাইনমান দূৰত লৈছোঁ চিটটো মানুহবিলাক ভৰ্তি হৈ আছে এতিয়াও বাকী আছে প্ৰায় 50% মানুহ ভৰ্তি হৈছে কভাৰ হৈছে আৰু বাকী আছে 10 মান বাজিব বুলি কৈছে তেওঁলোকে আৰু এক্সাইটেড প্ৰথমবাৰ এনেকৈ ৰাস চাম শ্ৰীকৃষ্ণৰ ৰাস লীলা আপোনালোককো যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো শেষলৈকে বৰযাত্ৰী অতিথি অভ্যাগত
এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা। পৰৱৰ্তী ভিডিঅ'ত বাকী থকা সত্ৰসমূহ দেখাবলৈ যত্ন কৰিম। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰে যেন।